আছে কি পূজা মোৰ মনসা পূজা মনসা পূজা এইটো লাষ্ট 18 ইয়াৰ্ছ ধৰি মোৰ পূজাটো হৈ আছে আৰু এইটো ইয়াত মাৰ সপোনত পোৱা মা আচ্ছা সপোনত মা এইটো মাৰ পোৱা ইয়াত কি হৈ আছে চব মাৰ আদেশত মানে আমালোকে মই সৰুৰ পৰা মাৰ পূজা কৰি আছোঁ আৰু মা নিজে ইয়াত আহিছে নিজে আহিছে মা পূজা নিজে হৈ আছে লাষ্ট 18 ইয়াৰ্ছ ধৰি মাৰ পূজা কৰি আছে পূজাটো কেনেকৈ গ'ল আজি বহুত ভাল মাৰ কৃপা আপোনালোকে চাইছে চবে চাইছে মই কি ক'ম মই নিজে পূজা কৰিছোঁ যোন আহিছে সিহঁতক সোধক কেনেকৈ পূজা হৈছে চব আমিষ মাছ মাংস চব এভৰিথিং মা মনসা আমালোক বলি বিধান চলি আছে লাষ্ট 18 ইয়াৰ্ছ ধৰি কিনে চলি আছে আৰু বলি বিধান একচুৱেলি বলি বিধান লৈ বহুত আপত্তি থাকে বহুত মানুহৰ কিন্তু তন্ত্ৰমতে আমালোকে তন্ত্ৰমতে পূজা হয় তো তন্ত্ৰমতে আপুনি গম পায় যে তন্ত্ৰমতে বলিৰ বিধানটো থাকে আমালোকে বেছিকেলি ইয়াত তন্ত্ৰমতে পূজা হৈ আছে তো বলি বিধান থাকে মাক মাছ দিয়া হয় মানে হাঁহৰ কণী দিয়া হয় নিৰামিষ ভোগ থাকে আমিষ ভোগ থাকে দুটাই থাকে অকল এক ক'ত হয় বাৰু গোটেই সমগ্ৰ ভাৰতবৰ্ষত হয়নে অসমতে হয় মা মনসা পূজা মা মনসা পূজা চব জাগাত হৈ আছে চব জাগাত এইটো মোৰ নিজৰ পাৰ্চনেল মন্দিৰ হয় ঘৰৰ মন্দিৰ হয় এইটো মা মনসাটো চবেই গম পায় নাগৰ দেৱী হয় নাগৰ দেৱী গোটেই মানে পৃথিৱী মা পূজা কৰি আছে কিন্তু ডিফুত এইটোৱেই মনসা মন্দিৰ ডিফুত বেলেগ মনসা মন্দিৰ আছে কিন্তু ইমান ডাঙৰ মনসা মন্দিৰ কম আছে আৰু লাষ্ট এইটোৱে মই কম যে লাষ্ট 18 ইয়াৰ্ছ মাৰ পূজা চলি আছে এইটো মাৰ কৃপা আৰু আপোনালোকে প্ৰাৰ্থনা কৰিব মাৰ পূজাটো কৰিব পাৰোঁ হয় আপোনাৰ শুভ নাম মোৰ মানে গৌৰৱ সিনহা ন আপোনাৰ এড্ৰেছটো কৈ দিয়ক ডিফু চিতলাবাৰী ৰোড কাৰ্বি আংলং আৰু এইটো মই এইটো স্পেচিয়েল কাৰ্বি আংলং মানুহৰ কাৰণে এইটো ডিফু মানুহৰ কাৰণে এইটো বহুত প্ৰাপ্তি যে মাৰ ইয়াত পূজাটো হৈ আছে আৰু আপোনালোকৰ নিউজ চেনেল চবৰ ভাল হ'ব